নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল 2023 বৰ্ষৰ বাবে যিসকল কেণ্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ ইয়াৰ আণ্ডাৰত BSc নাৰ্ছিং কোৰ্চ গভৰ্ণমেণ্টৰ অৰ্থাৎ বিনামূলীয়াকৈ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ, কাৰণ ফাইনেলি ইতিমধ্যে ইয়াৰ নটিফিকেশ্যন প্ৰকাশ কৰিলে কেতিয়াৰ এক্সামিনেশ্যন ষ্টাৰ্ট হ'ব আৰু চিলেবাছসমূহ কি থাকিব। চ' আপোনালোকক ইয়াৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ জনাম। চ' ভিডিঅ'টো প্ৰথমবাৰ একেবাৰে শেষলৈকে চাই থাকিব, আৰু যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আগন্তুক নটিফিকেশ্যনসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। So, এইখন হৈছে notification চাওক Common Entrance Examination for the Admission into BSc Nursing Courses in the Institute of Assam affiliated to SSUHS for the session 2023 including institutes run under private sector. তাৰপিছত চাওক ইয়াতে কৈছে যে BSc Nursing Course in the Institute of Assam affiliated to SSUHS for the 23 is going to be held on 4th June 2023 অৰ্থাৎ BSc Nursing কোৰ্ছৰ বাবে CEE এক্সাম অৰ্থাৎ Common Entrance এক্সাম জুন মাহৰ 4 তাৰিখে অনুষ্ঠিত হ'ব। আৰু কৈছে যে অনলাইন এপ্লিকেশ্যনটো এতিয়ালৈকে আৰম্ভ হোৱা নাই। অনলাইন এপ্লিকেশ্যনটো ইয়াতে আৰম্ভ হ'ব চাওক কিমানৰ পৰা 27 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু এইটো 16 মেলৈকে চলিব। অৰ্থাৎ আজি হৈছে 18 এপ্ৰিল আৰু আপোনালোকৰ কেইদিন পিছত অৰ্থাৎ 27 তাৰিখৰ পৰা 16 মে তাৰিখলৈকে ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু ইয়াতে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়তে আপোনালোকৰ 2000 ৰুপিজ এটা পে' কৰিব লাগিব CEE এক্সামৰ বাবে। আৰু ইয়াতে কৈছে যিসকল কেণ্ডিডেটে ইয়াতে PWD কেণ্ডিডেট হয় তেওঁলোকে ইয়াতে এপ্লিকেশ্যন ফিজ দিব নালাগে। 24 এপ্ৰিল ইয়াৰ ডিটেইলছ সম্পৰ্কৰ নটিফিকেশ্যন যেতিয়া আহে মই আপোনালোকক নিশ্চয়কৈ আকৌ জনাই দিয়াৰ চেষ্টা কৰিম। আৰু ইয়াতে আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব, ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকৰ CEE এক্সামটো হ'ব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ আৰু ডিফু। আপোনালোকে প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব লাগিব আপোনালোকৰ কোনটো চেণ্টাৰত সুবিধা হয়। তাৰপিছত ইয়াৰে এক্সামৰ বাবে এডমিট কাৰ্ডটো মে মাহৰ 25 তাৰিখে মুকলি কৰিব আৰু এক্সামটো আপোনালোকৰ অনুষ্ঠিত হ'ব জুন মাহৰ 4 তাৰিখে। আৰু আপোনালোকে হয়তো নিশ্চয়কৈ সকলোৱে জানে যে এতিয়াৰে পৰা এনেকুৱা নিয়ম কৰিছে যে প্ৰাইভেটতো যদি BSc নাৰ্ছিং কৰিবলৈ এডমিশ্যন ল'ব বিচাৰে তেন্তে আপোনালোকৰ CEE এক্সামটো মেণ্ডেটৰী কৰিছে। গভৰ্ণমেণ্ট প্ৰাইভেট দুয়োটাতে CEE এক্সাম দিব লাগিব BSc নাৰ্ছিং কৰিবলৈ হ'লে। তাৰপিছত ইয়াতে চাওক কি এক্সামৰ বিষয়ে লিখা আছে যে এণ্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি হেল্ড অন এইটো 4 জুন তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ 2 ঘণ্টা সময়ৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু কৈছে দেয়াৰ শ্বেল বি 1 পেপাৰ কনচিষ্টিং অফ 100 অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন। আৰু এতিয়া কৈছে অকল এটা পেপাৰ থাকিব, 100টা অবজেক্টিভ টাইপ অৰ্থাৎ MCQ কুৱেশ্যন থাকিব। আৰু ছাবজেক্টসমূহ কি কৰি চাওক ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ লগতে ইংলিছ ছাবজেক্টটো ইনক্লুড কৰি দিয়া হৈছে। আৰু কৈছে যে কুৱেশ্যন উইল বি অন HS 10+2 লেভেলৰ হ'ব, ছায়েন্স লেভেলৰ হ'ব। এইটো হৈছে ডিষ্ট্ৰিবিউশ্যন মাৰ্কছ চাওক কিমান থাকিব। ইয়াতে প্ৰতিটো ছাবজেক্ট ফিজিক্সৰ পৰা 25, কেমেষ্ট্ৰিৰ পৰা 25, বায়'লজিৰ পৰা 25, আনকি ইংলিছৰ পৰা 25 মাৰ্কছৰ কুৱেশ্যন আহিব। আৰু কৈছে যে merit list shall be prepared based on the total mark obtained each candidate in all the subjects that is physics, chemistry, biology and English. ইয়াতে এখন মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গোটেইকেইটা ছাবজেক্টৰ ওপৰত ভিত্তি কৰি। আৰু মিনিমাম কোৱালিফিকেশ্যন মাৰ্ক কি দি আছে জেনেৰেল অৰ্থাৎ আনৰিজাৰ্ভ আৰু EWS কেণ্ডিডেটৰ বাবে 50% মিনিমাম কোৱালিফিকেশ্যন 50% থাকিব লাগিব এণ্ট্ৰেন্স এক্সামত CEE। আৰু SC ST OBC হ'লে 40% মিনিমাম থাকিব লাগিব। আনৰিজাৰ্ভ আৰু PWD কেণ্ডিডেট হ'লে 45% মিনিমাম কোৱালিফাইং মাৰ্কছ ইয়াতে থাকিব লাগিব। আৰু কৈছে যে 25% চিট BSc নাৰ্ছিং কোৰ্ছৰ প্ৰাইভেট ছেক্টৰৰ ইনষ্টিটিউশ্যনসমূহৰ দ্বাৰা ৰিজাৰ্ভ কৰা থাকিব। আৰু এতিয়া চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে ইয়াতে CEE এক্সাম দিবৰ বাবে BSc নাৰ্ছিং কোৰ্ছৰ বাবে এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। লগতে কৈছে যে কেণ্ডিডেটে 10+2 পাছ কৰা হ'ব লাগিব। ছায়েন্স ষ্ট্ৰীমত আৰ্টছৰ আৰু কমাৰ্চৰ ষ্টুডেণ্টে এক্সাম দিব নোৱাৰে। আৰু ইয়াতে কিমান মাৰ্ক বিচাৰিছে চাওক যে ইংলিছটোতো মেইন ছাবজেক্ট থাকিব লাগিব HSত। আৰু কৈছে যে 50% মাৰ্কছ এগ্ৰিগেট ইন PCB অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত মিনিমাম 50% মাৰ্কছ থাকিব লাগিব যদি জেনেৰেল কেণ্ডিডেট হয়। আৰু যদি PWD কেণ্ডিডেট হয় মিনিমাম 45% মাৰ্কছ থাকিব লাগিব। আৰু যদিহে SC নাইবা STP আৰু ST হিলছ এৰিয়াৰ কেণ্ডিডেট হয় তেন্তে মিনিমাম 40% মাৰ্কছ HSত থাকিব লাগিব ছায়েন্স ষ্ট্ৰীমত। আৰু কৈছে যে যিসকল কেণ্ডিডেট এইবাৰ অৰ্থাৎ 2023 বৰ্ষৰ বাবে ছায়েন্স লেভেলত ছায়েন্সৰ ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডাৰী এক্সাম দিছে, এতিয়ালৈকে তেওঁলোকৰ ৰিজাল্ট ঘোষণা হোৱা নাই, তেওঁলোকেও কি হ'ব এলিজিবল হ'ব অৰ্থাৎ ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু CEE এক্সামটো দিব পাৰিব। কিন্তু পিছত তেওঁলোকৰ ৰিজাল্ট যেতিয়া ঘোষণা কৰিব তেতিয়া তেওঁলোকৰ মাৰ্কটো ছাবমিট কৰিব লাগিব। আৰু এজ লিমিটটো দিয়া হৈছে চাওক যে কেণ্ডিডেট মাষ্ট বি এ মিনিমাম ইয়াৰ 17 ইয়াৰ্ছ মিনিমাম 17 বছৰ হ'ব লাগিব।
আৰু ইয়াতে ৰিজাৰ্ভেশ্যনো থাকিব কৈছে দেয়াৰ শ্বেল বি ৰিজাৰ্ভেশ্যন অফ দ্য চিট ফৰ ST SC OBC এনেকুৱা ৰিজাৰ্ভ থাকিব বা PWD কেণ্ডিডেটৰ বাবে ৰিজাৰ্ভ কৰাও থাকিব। সো ইয়াৰে নটিফিকেশ্যনটোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰে পৰা গৈ ডাউনলোড কৰি এবাৰ নিশ্চয়কৈ ভালদৰে পঢ়ি চাব পাৰিব। সো ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পাইছে নিশ্চয়কৈ লাইক কৰিব, নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব